दोस्तों तो मैं आज आपको देखुवाবলৈ गई आसो आपके अपना घर रूम तो केनेके वायरिंग करिब केसिंग वायरिंग केनेके करिब और अपना सिलिंग आमी या सिलिंगर लाइट आनि थोआ आछे चाওক तो ये सिलिंगर लाइट आपुनी केनेके सिलिंगर लगाब तो सकलो डिटेल्स मैं आपन देखुवाई दिम आपन भिडिओ स्क्रीन नकरे चाइ থাকিব ये चाइ लक तो आपलोके এটা फार्स्ट टाइम काम কৰিব লাগিব आपलोके जोन साइडे पाइप मारे धरि लक आपुनी एनेके रसीडाल आपुनी रसीडाल उजला दी टियाय लेवेलটো मारि পেলাই लेवेलটো চাই पाइप लेवेल दी तो आपलोके एनेके रसीडाल मारि ল'ব লাগিব তেতিয়া आपलोके पाइपখিনি सीधा হ'ব এইটা আমি মাৰি লৈছো তো আগতে মাৰি লওক তো এতিয়া আমি সিলিঙত লাইট ফিটিং কৰিম চাই থাকক কেনেকৈ ফিটিং কৰোঁ ইয়াত আমি 4টা লাইট লগাম ইয়াত আমি 4টা লাইট লগাম সো আপোনালোকে 4টা পজিশনটো চাই সব ফালৰ পৰা সমানকৈ 4টা লাইট পজিশনটো চাই আপুনি সিনটো দি দিব লাগিব তো আমি ইয়াত সিনটো দি লম আপোনালোকে চাই থাকক ৰাউণ্ডকৈ তো আমি সিনটো দিলোঁ আপুনি দেখিছেনে ৰাউণ্ডকৈ লাইটটো তো আমি ইয়াত এতিয়া সাইডৰ সিনটোহে দিছোঁ আমি ইয়া আপুনি ইমানখিনি সৰুকৈ লাইটটোৰ সাইডত ইমানখিনি সৰুকৈ ৰাউণ্ডকৈ কাটিব লাগিব তো আপোনালোকে সাইডক দেখুৱাইছোঁ মই तो आमी सिलिंग काटिल देखिसे आपुनी या लाइट आमी लगाम एतिया तो आपके चाइ थाকক भिडिओ सिलिंग काटिलो आमी जितु दाग दिसिलो সেই दागके सरुके काटिছো देखिसेने सरुके काटिब লাগিব নহলে लाइटটো ओলাই परि যাব तो आपके भिडिओ चाइ थाকক এই ক্লিপটো আপুনি এটা ক্লিপ সুমুৱাই লওক সুমুৱাই এই ক্লিপটো যে আছে এই ক্লিপটো আপুনি এনেকৈ দাঙি ফালে সুমুৱাই দি দিয়ক হৈ গ'ল দেখিছেনে আমাৰ লাইট ফিটিং হৈ গ'ল চাওক আপোনালোকে সিলিং লাইট আপোনালোকে কামটো বুজাই দিছোঁ যে বহুত সহজ হ'ব মই কৰিব পাৰিব ঘৰত তো চাই থাকক আগলৈ আৰু তো আপোনালোকে চাই যাওক এতিয়া আমি ড্ৰিল কৰিম এয়া আমি উজলা মাৰিলোঁ উজলা মাৰি চিন দি থৈছোঁ তো এইফালে পাইপ যাব এইখিনিতে আমি এটা টিউব বহাম এইখিনিতে এমচিবিটো বহাম আৰু আপোনালোকৰ একদম তলত এইখিনিতে বৰ্ডখন বহাম চাই থাকক সব কানেকশ্যন ধুনীয়াকৈ কৈছোঁ এইটো আমি চিলিং লাইট ফিটিং কৰিলোঁ চাওক আৰু আমি এইখিনিতে কাৰণ এইটো পেনেল লাইট লগাইছোঁ যিহেতুকে আমি এইটো যেতিয়া পেনেল লাইট তো আমি ইয়াক তাঁৰটো এইফালেদি নিব নোৱাৰি কাৰণ এইফালেদি পেনেল লাইট যিহেতুকে তাঁৰটো ইয়াক ওপৰেদি নিব লাগিব আমি চিলিঙৰ ওপৰেদি নি আমি এইখিনি আছে যে এইখিনিদি আমি এইখিনিতে ফুটা এটা কৰি তাঁৰটো এইফালে উলিয়াই আনিম উলিয়াই বৰ্ডলৈ দি দিম চ' মই এতিয়া ফুটাখিনি কৰি লওঁ চাই থাকক কেনেকৈ কৰিব আপোনালোকে এটা আপুনি চিনি পাই চাগে এইটো ড্ৰিল মেচিন তো ড্ৰিল মেচিন এটা লাগিব আপোনালোকৰ ফুটাখিনি কৰি লওক তো আপোনাক ফুটাকণ এটা সদায় লক্ষ্য ৰাখিব এইটো গুটকা হয় আমি ইয়াত ব্যৱহাৰ কৰিম এইটো সোমোৱাম ইয়াত এই গুটকাটো জোখত সদায় ফুটাটো কৰিব নহ'লে আপোনাৰ গুটকা ভিতৰৰ পাবগৈ স্কুল মাৰোঁতে এইটো জোখত সদায় ফুটাটো কৰিব আপোনালোকে আপোনালোকে আমি পাইপটো এইখিনিতে যিহেতুকে বেণ্ড হ'ব এইটো বেণ্ড হ'ব কাৰণ আমি চিলিঙলৈ আনিম ইফালেদি ফুটা কৰি দিলোঁ এইটো ফুটা কৰিলোঁ আপোনাৰ চিলিঙৰ ওপৰলৈ যাব মানে পেনেল লাইট এটা কাৰণে তো এইকেইটা আমি কাটি ল'লোঁ চাওক পাইপটো এইটো তল চাইডৰ পাইপটো আমি যিটো ব্ৰিড মাৰিম এইটো পাইপ ব্যৱহাৰ কৰা তলত তো এইটো আমি কাটি ল'লোঁ চাওক ধুনীয়াকৈ কাটি ল'লোঁ মানে এইটো এতিয়া আমি টুকুৰা পাইপ নলগালোঁ হয়তো ডাইৰেক্ট বেণ্ড কৰি দিম এতিয়া আমি মাৰিম
সদায় আপুনি এইটো মাৰোঁতে সদায় আপুনি পাইপডালৰ মাজত স্ক্ৰুটো মাৰিব, তেতিয়া পাইপটো বেকা বেকি নহয়, নহ'লে যদি মাজত নামাৰি স্ক্ৰুটো আপোনাৰ ছাইডত পৰি যায়, পাইপটো একফালে গুচি আহিব। কাৰণ ৰছী মাৰি লৈছোঁ আমি, ৰছীৰ মাজত স্ক্ৰুটো পৰিব লাগিব, তেতিয়া পাইপটো মাজত থাকিব। তো আমি এতিয়া পেনেল লাইট লগাম, আপুনি চাই থাকক কানেকশ্যনটো। এইটো এই দুডাল আমি আনিলোঁ সিটো পেনেলৰ পৰা, সিফালে যিটো পেনেল আছে আমি এটা চুইচত দুটা পেনেল দিম মানে, তো সেই দুডাল সিফালৰ পৰা আনিছোঁ আৰু এই দুডাল বৰ্ডলৈ গৈছে ওপৰেদি। সেইটো আপোনাক দেখাম। এই দুডাল যি দুডাল আছে এই দুডাল আপোনাৰ এনেকৈ ওপৰেদি গৈ এই সিফালে আপোনাৰ বৰ্ডৰ জেগাত ওলাব গৈছে, এই দেখিছেনে, সিফালে ওলাবগৈ। তো এইটো আমি কানেকশ্যনটো চাই লওক আপোনালোকে। ইয়াৰ এইডালে ইফালৰ যিটো লাইট সেই লাইটটোৰ পৰা আহিছে আৰু আপোনাৰ এই দুডাল বৰ্ডলৈ গৈছে, চাই লওক কানেকশ্যনটো। হেল্ল' গাইজ, এতিয়া আমি আপোনাৰ দেখিলেনে পাইপ লগালোঁ। ইয়াত তাঁৰ আপোনাৰ এয়া আমি তাঁৰত চিন দি ৰাখিছোঁ, দেখিছে মেইনটো, এইটো ফেজ, এইটো নিউট্ৰেল, এইটো ইনভাৰ্টাৰ। আৰু আপোনাৰ ইয়াতে টেপ লাইটৰবিলাক টেপ মাৰি থোৱা আছে, চাওক আপুনি দুডাল টেপ মাৰি থোৱা আছে, ইয়াৰ লাইটৰ। আৰু আপোনাৰ এই তিনিডাল আমি বেলেগ এখন বৰ্ডলৈ নিছোঁ, ইফালেদি গৈ বেলেগ এখন বৰ্ডলৈ গৈছে। তো আমি টেপ মাৰি থোৱা আছে, চাওক আপুনি ইয়াৰ ফেচটো টেপ মাৰি চিন দি থোৱা আছে, কাৰণ তাঁৰটো আমি এক কালাৰ লগাবলগীয়া হ'ল, তাঁৰটো বেছি দৰকাৰ নাছিলে, 4-5টা কইল অনাৰ দৰকাৰ নাই। তো এক ৰোলতে আমি কামটো কৰিছোঁ, তো কালাৰটো একেই লগাবলগীয়া হৈছে। তো এইখিনিতে আমি MCB লগাম আৰু এইখনতে মেইন বৰ্ডখন লগাম। তো চাই থাকক কেনেকৈ লগাওঁ। তো আপুনি এই পাইপডালৰ জোখত চাওক, আপুনি এই পাইপডালৰ জোখত আপুনি ইয়াত চিন দিব লাগিব, কাৰণ পাইপডাল আমি কাটি সোমোৱাম। তো ইয়াত আপুনি চিন দিয়ক। আমি চিন দিলোঁ আৰু এই পাইপডালৰ যিটো জোখ, এই ডিষ্টেঞ্চটো আমি ইয়াত চিন দিম, ইমানটোকে। এনেকৈ জোখ দিম। তো ইমানখিনি আমি কাটিব লাগিব। তো আপোনালোকে যিহেই হওক, হেকচু হওক, যিহেই হওক কাটি লওক। তো আপুনি বৰ্ডখন কাটিলোঁ, চাওক আপোনালোকে কাটি লওক। কাটি আপুনি বৰ্ডখন আমি চিন দিব লাগিব এতিয়া। তো আপুনি বৰ্ডখন পাইপডাল এনেকৈ সোমোৱাই লৈ আপুনি চিধাটো চাই লৈ আপুনি ধুনীয়াকৈ ফুটাকেইটাত চিন দিয়ক, কাপ পেঞ্চিল দি চিন দি আপুনি ড্ৰিল কৰি বহাই দিয়ক। যিকেইখন বৰ্ড আছে গোটেইখন বহাই দিয়ক। তো আমাৰ বৰ্ডত বহাই হৈ গ'ল। তো এতিয়া আমি বৰ্ড কানেকশ্যন কৰিম। তো আপোনালোকে কানেকশ্যন আমি কৰিলোঁ, আপোনাক দেখাই দিছোঁ। এইডাল নিউট্ৰেল হয়, দুইটা প্লাগত নিউট্ৰেল সোমাই আছে, দেখিছে আপুনি। ইয়াত এনেকৈ গৈ ইয়াত সোমাই, ইয়াৰ পৰা এডাল ওলাই এইটো নিউট্ৰেলত সোমাইছে। নিউট্ৰেল বুলি লিখা আছে, আপুনি চাওক, এইটো নিউট্ৰেল লিখা আছে। নিউট্ৰেলৰ পৰা নিউট্ৰেল এইটো আমি কানেক্ট কৰি দিছোঁ। তো চাই লওক, এইটো নিউট্ৰেল আমি উলিয়াই দিওঁ। এইটো মেইন নিউট্ৰেলৰ লগত টেপিং কৰিম আৰু আপোনাৰ এইটো চকেটৰ লোডৰ লগত
চুইচৰ যিটো লোড আছে সেই লোডটো আমি কানেক্ট কৰি দিছোঁ। আপুনি চাওক এইটো সেই লোডত দি আমি লোডত দিছোঁ। এডাল লোডৰ ইয়াত দিছোঁ। এইটো নিউট্ৰেল কৰিছোঁ আপোনাৰ এডাল মাথাটো। আপুনি মেইন যিডাল কাৰেণ্ট আহিব এইডাল ইয়াত দেখি দিছেনে, ইয়াৰ পৰা এনেকৈ আহি গোটেইডালত কানেক্ট হৈছে। এডাল ইনভাৰ্টাৰৰ কাৰণে ইনভাৰ্টাৰ আমাক এইটো ফেন হয়, ফেনৰ ৰেগুলেটৰ, ফেনৰ লাইটৰ চুইচ গোটেইকেইটা লাগিব। আৰু এটা প্লাগ আমি অকল কাৰেণ্টৰ দিছোঁ। এই টাইমটো আমি ডাইৰেক্ট যিটো মেইন আহিব মেইনটো ডাইৰেক্ট চুইচত ভৰাই দিম। আৰু আপোনাৰ এইটো ইনভাৰ্টাৰ টাৰ্ণডাল ইয়াত ভৰাই দিম। হেল্ল' দোস্ত, তো আমি বোৰ্ড কানেকশ্যন কৰিলোঁ, তো আপোনাক দেখাই আছোঁ। তো ইয়াত আমি কি কৰিছিলোঁ, এটা কালাৰ হোৱাৰ কাৰণে প্ৰত্যেকৰ পৰা অহা দুইডাল আমি টেপিং কৰি দিছিলোঁ, দেখিছেনে? এয়া লাইটৰ পৰা হয়, ফেনৰ পৰা, বাহিৰৰ লাইটৰ এইটো টিউবৰ, এইটো ছাৰ্ভিচ পেনেলৰ। তো আমি চাই লওক আপোনালোকে, ইয়াৰ প্ৰত্যেকৰ ইয়াত এটা আপোনাৰ 5 পেয়াৰ ৱে আছে যে, এই 5 পেয়াৰ ৱেৰ পৰা আমি দুডাল আছেতো, তাৰ প্ৰত্যেকৰ এডাল আমি নিউট্ৰেলত দি দিলোঁ, দেখিছেনে? প্ৰত্যেকৰ এডাল নিউট্ৰেলত দি দিলোঁ। নিউট্ৰেল দি এই চকেটৰ পৰা আমি যিডাল নিউট্ৰেল উলিয়াই থৈছিলোঁ, চকেটৰ পৰা আহি পেলাই এইটো চকেটত লাগিছে, দেখিছেনে? ইটো চকেটৰ পৰা এইটো চকেট কানেক্ট হৈ পেলাই ওলাই গৈ মেইন নিউট্ৰেলডাল টেপিং হৈছে। আৰু এইটো আমি মেইন টেপ মাৰি দিছিলোঁ, চাওক আপুনি, এইটো আপোনাৰ MCB পৰা আহিছে 3ডাল, MCB পৰা 3ডাল আহিছে। এডাল আৰ্থিং, এডাল আৰ্থিঙত দি দিলোঁ, দেখিছেনে? আৰ্থিঙত ধুনীয়া কানেক্ট কৰিলোঁ। আৰু এডাল ফেজ আমি টেপিং কৰিছোঁ, চাওক আপোনালোকে, এডাল ফেজ, এডাল আমি মেইনটো আহি পেলাই ফেজটো মই যে কৈছিলোঁ চুইচত এটা অকল কাৰেণ্টত এটা চুইচ থাকিব, প্লাগটো বাকী চব ইনভাৰ্টাৰ থাকিব। তো আমি ইনভাৰ্টাৰ আডাল এডাল ইনভাৰ্টাৰ আমি কানেকশ্যন দেখুৱাই আছোঁ। ইনভাৰ্টাৰ তাঁৰডাল আহিছে, এডাল আহি পেলাই আপোনাৰ এই হেৰিত কানেক্ট হৈছে, চাওক এইডাল কানেক্ট হৈছে, ইয়াত দি দিছোঁ। আমাৰ ইনভাৰ্টাৰ কাৰেণ্টটো পাই গৈছে। আৰু আপোনাৰ ফেনৰ যিডাল তাঁৰ আছিলে এইডাল আপুনি চাওক, এডালটো নিউট্ৰেলত গুচিয়ে গৈছে, তাৰ লগৰডাল ইয়াত, এই লগৰডাল আহি পেলাই ৰেগুলেটৰ কানেক্ট হৈ গৈছে। চাওক আপুনি, ৰেগুলেটৰ কানেক্ট হৈ গৈছে, খাই লওক ভালকৈ। তো আপুনি চাইডৰ MCB আমি কানেকশ্যন MCB ফিটিং কৰি দিয়া। তো আপুনি বৰ্ড লাগিব আপোনাৰ 4/7, তো MCB 2-way MCB ফিটিং কৰিবলৈ বৰ্ড এখন লাগিব। বৰ্ডটো আপুনি প্লেটটো এইটো আপোনাৰ সেইখিনি প্লেট আপোনাৰ এনেকৈ এডজাষ্ট আহে, পাই যাব। MCB বক্স ইউজ কৰিলে হ'ল 2-way। তো আপুনি ইয়াত চিন দি ল'ব লাগিব। এই দুটা হোল আছে, দেখিছেনে আপুনি, এইটো এটা এইটো এটা। এই হোল দুটাত আপোনাৰ স্ক্ৰু ফিটিং কৰিব লাগিব। আপুনি এইটো ফুটা কৰি স্ক্ৰুটো ফিটিং কৰি লওক। আপোনালোকে চাই লওক, আমি বস্তুটো ফিটিং কৰি ল'লোঁ স্ক্ৰু দি। তো এতিয়া আমি কাটিং কৰিম। আপোনালোকে যিদৰে কাটিব পাৰে, বটালি দি কাটি দিব পাৰে। এই যি দুটা হোল আছে, এই হোলকেইটা আপুনি কাটি পাৰি পৰা কৰি দিব লাগিব, কাৰণ এইফালে আমি তাৰ পাৰ কৰিম। তো আপোনালোকে চাই থাকক। আপোনালোকে বটালি দি কাটিব পাৰে, আমি বাৰু আইৰণ দি কাটিছোঁ। মানে MCB কেইটা ধৰি লওক, MCBটোতো আপোনাৰ ইয়াত ফিটিং হ'ব। তো এইফালে তাঁৰটো এইফালে দি ওলাই আহিব। হেল্ল' দোস্ত, তো আমি লাষ্ট পৰ্যায় পাই গ'লোহি, চাই লওক। লাষ্ট পৰ্যায় আমি পাই গ'লোহি। ইনভাৰ্টাৰ কানেকশ্যন, বৰ্ড কানেকশ্যন কৰিম এতিয়া। আপোনাক বুজাই দিছোঁ, এইটো আপোনাৰ কানেকশ্যনটো চাই লওক। ইনভাৰ্টাৰ সদায় এইটো খেলি মেলি হ'লে আপোনালোকৰ বহুত প্ৰব্লেম হ'ব। সদায় ইয়াত মেইন ফেজটো সোমাব লাগিব। ইয়াত চাই লওক, এইটো দেখিছেনে?
ইয়াত সোমাব লাগিব ইয়াৰ পৰা ওলাই লোডত সোমাব লাগিব দেখুৱাই আছোঁ ৰ'ব আপোনালোকক লোড বুলি লিখা আছে দেখিছেনে এইটোত এইটো নিউট্ৰেল এইটো লোড মানে লাইন তো আমি এতিয়া কানেকশ্যন কৰিম তো আপোনালোকৰ মনত আছেনে এইটো আমি MCB পৰা তাত টেপ মাৰি পেলাই MCB কানেকশ্যন দিছিলোঁ MCB ওপৰফালে লগাইছিলোঁ টেপ মৰাডাল ফেজত তো এইডাল নিউট্ৰেল আছিলে টেপ নমৰাডাল চাওক আপোনালোকে তো এইডাল ইনভাৰ্টাৰ এটা সিখন বৰ্ডৰ পৰা আহিছে সিখন বৰ্ডৰ পৰা ইনভাৰ্টাৰ এটা আহিছে আমি ক'লা আহিছিলে আমি হালধীয়া দিবলগীয়া হ'ল এইখনটো কাৰণটো অলপ ছুটি হ'ল জইন দিব নালাগে আমি দি দিছোঁ বাৰু ঘৰৰ কাম কাৰণে তো ইয়াত আপোনাৰ ইয়াত এইডাল ইনভাৰ্টাৰ ইয়াক এইডাল আমি বৰ্ডৰ লগাবলৈ কোনো কথা নাই এইডালৰ কানেকশ্যন বেলেগ আপোনাক বুজাই আছোঁ মই আৰু এই দুডাল আপুনি ক'ত লগাব লাগে আপোনালোকে চাই থাকক মই দেখুৱাই আছোঁ আপোনালোকে ইনভাৰ্টাৰ সদায় 1.5 ব্যৱহাৰ কৰিব আৰু মেইনটো আপুনি 2.5 লোড মতে মটৰ ফ্ৰিজ যিবিলাকে 2.5 চলি যায় তো এইডাল নিউট্ৰেল চাওক আপোনালোকে টেপ মৰাই আমি এইডাল MCB পৰা আহিছে আমি আপোনালোকৰ ভিডিঅ'টো চাই থাকোঁতে গম পাইছে চাগে MCB পৰা আমি ক'ৰ পৰা আনিছিলোঁ এই লোডডাল MCB ওপৰফালৰ পৰা আনিছিলোঁ নিউট্ৰেল আৰু এইডাল ফেজ হয় তো আমি ফেজৰ জেগাত লগাই দিলোঁ আমাৰ কানেকশ্যন হৈ গ'ল ইনভাৰ্টাৰৰ চাই লওক ৰাইজ কিন্তু আপোনালোকে এইটো গল্টি কেতিয়াও নকৰিব এইটো আপোনাৰ এইডাল নিউট্ৰেলত দিবই লাগিব যিডাল MCB পৰা যিডাল নিউট্ৰেল আহিছে সেই নিউট্ৰেলডাল আপুনি চকেটৰ নিউট্ৰেলত লগাবই লাগিব এইটো কম্পালচৰি আৰু আপোনাৰ চকেটৰ নিউট্ৰেল বুলি লিখা আছে আপুনি এন বুলি চাওক তাত লগাব লাগিব আৰু ফেজটো আপুনি চকেটৰ এলত দিব লাগিব লোডত মানে আৰু আপোনাৰ এইখন হৈ গ'ল আমি লগাম আপোনালোকেও লগাই লওক আৰু এই হালধীয়াডাল আপুনি 3 পিন টপৰ লোডত লগাই দিয়ক 3 পিন টপ চিনি পাই চাগে আপোনালোকে যিটো প্লাগ আপোনাৰ ইয়াত সোমোৱাই দিব পৰা যিটো প্লাগ 3 পিন ইনভাৰ্টাৰ তাৰ আপুনি এল বুলি লিখা পিনটোত লগাই দিয়ক কাৰণ আমাক বুজাই দিছোঁ আপোনাক ইয়াৰ আপোনাৰ এইটো চাওক ইয়াৰ কাৰণে এইটো লোড তো আমি এইটো পিন ইয়াত লগাব লাগিব ইয়াত কথাটো এইটো মানে যিটো আপোনাৰ 3 পিন থাকিব 3 পিন চাইডৰ ৰাইট চাইডৰ পিনটো লগাব লাগিব যেতিয়া আপোনালোকৰ এইটো ডাইৰেক্ট কাৰেণ্ট চলি থাকিব আৰু যেতিয়া ইনভাৰ্টাৰ আনিব তেতিয়া আপুনি ইনভাৰ্টাৰটো ইয়াত ইনষ্টল কৰি দিলে প্লাগটো লগাই দিলক তো আৰু আপোনাৰ বেটেৰী কানেকশ্যন কৰি দিয়ক তো হৈ গ'ল তো আমি এতিয়া চেক কৰিম আপোনাৰ কানেকশ্যনটো চাগে বুজি পালেই মই আৰু এটা কথা কৈ দিছোঁ আপোনালোকক ইনভাৰ্টাৰত কেতিয়াও আপুনি নিউট্ৰেল দিব নালাগে আপুনি ভাবিছে চাগে এইফালৰ পৰা তলফালৰ পৰা তাঁৰ এডাল কিয় ওলাল এই তাঁৰডাল আপুনি আমি বৰ্ডৰ যিখিনি কাৰেণ্ট আছে বৰ্ডৰ যিখিনি চুইচ লগাইছিলোঁ আমি সেই বৰ্ডৰ চুইচত তল যিখিনি ইনভাৰ্টাৰ লাগে তাত দিছিলোঁ আপোনাৰ মনত আছেনে সেই তাৰপৰা আহি এইটো আপোনাৰ ইনভাৰ্টাৰ বেক চাইডে যিটো প্লাগ চকেট থাকিব সেই চকেটত লাগিব গম পাইছেনে এতিয়া আমাৰ যিহেতুকে ইনভাৰ্টাৰ নাই আমি ইয়াত লগাই থৈ দিম মানে লোডত যোন চাইড লোড হয় ইয়াত লগাই থৈ দিম আৰু ইনভাৰ্টাৰ যিটো প্লাগ ইয়াত লগাম আমি যিটো আমাৰ ইয়াত লগাম ইনভাৰ্টাৰ চাৰ্জিঙৰ যিটো প্লাগ হয় 3 পিন টপ হয় সেই টপটো ইয়াত যেতিয়া লগাম তেতিয়া আপোনাৰ সেই টপটেদি নিউট্ৰেলটো বেগ হৈ গোটেইখিনি কানেকশ্যন পাই যায় টপটেদি নিউট্ৰেলটো বেগ হৈ যায় তো সেইকাৰণে আমাক দুডাল ইনভাৰ্টাৰ এটা নালাগে ধন্যবাদ বন্ধুসকল আমি এতিয়া অকণ পিছত চেক কৰিম আপোনাক চাই থাকক স্ক্ৰীন নকৰে ভিডিঅ'টো তো আমি MCB কানেকশ্যন কৰিলোঁ চাই লওক 10ৰ MCB লগাইছোঁ আমি বিশেষ বেছি লোড নাই 10ৰ MCB লগাইছোঁ মটৰ চটৰ একো নচলে বৰ্ড লাইট চলিব ফেন চলিব বৰ্ড সিমানেই কাম তো আপুনি কেনেকৈ কানেকশ্যন কৰি চাই লওক আচ্ছা আমি যি দুডাল মিটাৰৰ পৰা আহিছিলে এই 3ডাল মিটাৰৰ পৰা আহিছিলে এডাল আৰ্থিং এডাল ফেজ এডাল নিউট্ৰেল সেইডাল আমি MCB তলফালে দি দিছোঁ দেখিছেনে MCB তল চাইডে লগাইছোঁ MCB কাৰণ সেইটো হ'লে লোড সদায় লাইনটো MCB তলত হ'ব লোডটো ওপৰত হ'ব তো আমি MCB তলফালে লগাইছোঁ লেফ্ট চাইডে টেপ মৰাডাল লগাইছোঁ মানে টেপ নমৰাডাল লগাইছোঁ নিউট্ৰেল আৰু ৰাইট চাইডে টেপ মৰাডাল লগাইছোঁ মানে ফেজ তো আমি এতিয়া ইয়াত আপুনি চাই লওক ইয়াত আমি ওপৰৰ লোডত কি দিছোঁ লোডত আপোনাৰ এইটো এটা পেয়াৰ
দুইটা পেয়াৰ এটা পেয়াৰ আপোনাৰ এটা পেয়াৰ আহি এই তলৰ বৰ্ডখনলৈ আহিছে আৰু এটা পেয়াৰ ওপৰলৈ গৈ ইনভাৰ্টাৰ বৰ্ডলৈ গৈছে। তো আমি দুইটা পেয়াৰে যিডাল টেপ মৰা আছিল মানে যিডাল ফেজ হয় ফেজ আমি ৰাখিছোঁ যিডাল টেপ মৰা আছিলে সেই দুইডাল আমি এই লোডৰ কি কয় মিটাৰৰ পৰা যিডাল লোড আহিছে সেই লোডডালত আমি কানেক্ট কৰিলোঁ মানে আৰু লেফ্ট ছাইডে আমি দি দিলোঁ এই দুডাল আৰু নিউট্ৰেল দুইডাল ৰাইট ছাইডে দি দিলোঁ। ইয়াৰ ৰাইট লেফ্ট বুলি কথা নাই কোনো আপুনি দিব পাৰে যিকোনো চাইডে। তো আপোনালোকে এতিয়া MCBটো লগাই দিয়ক। সদায় MCB লাইনটো তলত হ'ব লোডটো ওপৰত হ'ব। লোড মানে কি হৈছে ঘৰলৈ যিটো যাব আপোনাৰ সেইটো সদায় ওপৰত হ'ব, তেতিয়া আপোনাৰ MCBটো অট'কাট হ'ব, নহ'লে অট'কাট নহ'ব। হেল্ল' দোস্ত, তো আমি এতিয়া চেক কৰিম আমাৰ ৱাৰিং হৈ গ'ল। চাওক ৱাৰিং হৈ গ'ল। এইটো টিউব, এইটো MCB, এখন বৰ্ড, আপোনাৰ আহি গ'লো এখন ইনভাৰ্টাৰ বৰ্ড। তো ৱাৰিং হৈ গ'ল। তো এই চিলিং লাইট হৈ গ'ল। তো আমি চেক কৰিম এতিয়া, চাই থাকক ভিডিঅ'টো। এতিয়া মেইন চুইচ আমি অন কৰিম, অন কৰিলোঁ। তো আমি এতিয়া চুইচ দিম, টিউবটো জ্বলিছে। তো আমি 2 নম্বৰ চুইচ দিম, দুটা লাইট জ্বলিছে দেখিছেনে? এই দুটা লাইটৰ চুইচ আমি এটাত দিছিলোঁ, তো জ্বলিছে চাওক। তো এই লাইটকেইটাৰ কোৱালিটিটো কি মানে এবাৰ অফ অন কৰিলে আপুনি কালাৰ চেঞ্জ হৈ যায় দেখিছেনে? চাই লওক। চুইচ অফ অন কৰি থাকিলে আমি 3টা কালাৰ পাব। চ' আমাৰ লাইট জ্বলি গ'ল চাওক আপুনি। কমেণ্টত জনাব কেনেকুৱা লাগিছে, বুজি পাইছে না আপোনালোকে? থেংক ইউ।